Hey guys, welcome back to my YouTube channel. আৰু YouTube বুলি ক'লে আমাৰ মনলৈ এটা নাম আহে যে ডিম্পু ব্লগছ মানে ডিম্পুছ ব্লগ বা ডিম্পু বৰুৱা আৰু ডিম্পু বৰুৱা বা ব্লগছক কোনে বেয়া পায় অসমতো চুকে কোনে গলিয়ে বুঢ়া বুঢ়ী ডেকা তো সকলোৱে ভাল পায় আৰু অসমৰ লগতে গোটেই ইণ্ডিয়াতে ভাল পায় দেখোন ডিম্পু দাক ইণ্ডিয়া বাদ দিয়ক বিদেশতো ভাল পায় তো ডিম্পু দাক কন্টেন্ট ভাল পায় তো সেইকাৰণে সকলোৱে ভাল পায় আৰু ডিম্পু দা যোনটো টেকনিক্যাল চেনেল আছে হেতু মানে বেলেগতকৈ বেলেগ অলপ ইউনিক টাইপ বেলেগৰ টেকনিক চেনেলবিলাক চাব অলপ বেলেগ আৰু ডিম্পু দা টেকনিক চেনেলটো চাব অলপ বেলেগ কিন্তু এটা কথা যে ডিম্পুৱে কিমান টকা পায় এক মাহত বা এটা ভিডিঅ'ত কিমান টকা পায় বহুতৰে জানিব মন থাকে আৰু ডিম্পু দা হেতু কথা সঁচা কথাটো কৈ নিদিয়ে 40-50 হাজাৰ এনেকা বুলি কৈ থৈ দিয়ে আৰু ডিম্পু দা বুলি নহয় বেলেগ ইউটিউবাৰেও হেতু কথা খোলাকে কৈ নিদিয়ে তো এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে ডিম্পু দা এটা ভিডিঅ'ত বা এক মাহত কিমান টকা উপাৰ্জন কৰে ডিম্পুছ ব্লগৰ প্ৰতিটো ভিডিঅ'তে 4 লাখৰ ওপৰত ভিউজ আহে আৰু ইউটিউবে 5000 ভিউজত $1 দিব তো 5000 ভিউজত যদি $1 দিয়ে তেনেহ'লে 4 লাখ টু 5000 এ হৰণ কৰি দিয়ক $80 হ'ব তো $80 এটা ভিডিঅ'ত $80 পায় আৰু $80 টু $1 হৈ যাব আপোনাৰ 72 পৰা 75 ভিতৰত থাকে মই 75 কে ধৰিলো তো 75 কে ধৰিলে $80ত 6000 তো এটা ভিডিঅ'ত ডিম্পু দাই 6000 টকা পায় এটা ভিডিঅ'ত যদি 6000 টকা পায় তেনেহ'লে ব্লগ চেনেলটো ডেইলি ভিডিঅ'ই আপলোড কৰে তো মাহেকত কিমান টকা পাব আৰু টেকনিক্যাল চেনেলটো আছে তো টেকনিক্যাল চেনেলটোত কিমান টকা পাব আপোনালোকে এটা অনুমানিক ধৰি ল'ব পাৰে কিন্তু ব্লগ চেনেলটোতকৈ টেকনিক্যাল চেনেলটোত অলপ পইচা বেছি পাব কাৰণ ব্লগ চেনেলটোত যদি 5000 ভিউজত $1 পায় তেনেহ'লে টেক চেনেলটোত মানে টেক ডিম্পু বৰুৱা যিটো চেনেল আছে হেতুত কিন্তু 3000 ভিউজতে $1 মান পাব ডিম্পু দাই আজি কষ্ট কৰিছে ফল পাইছে তো আমিও যদি কষ্ট কৰোঁ বা আপুনি যদি কষ্ট কৰে সেই ফল পাব আপুনিও তো ইউটিউব প্লেটফৰ্মটো হ'ল সম্পূৰ্ণ ফ্ৰী তো ইয়াত অলপ টাইম কষ্ট কৰিব লাগিব যেনেকৈ ডিম্পু দাই আজি বছৰ দিন কষ্ট কৰি আছে তো সেইকাৰণে এতিয়া নামো কমাইছে পইচাও কমাইছে আৰু এতিয়া আমি যিবিলাকে নতুনকৈ ইউটিউব চেনেল খুলিছোঁ 2-3টা ভিডিঅ' আপলোড কৰোঁ তাৰপিছত ভাবোঁ যে ভিউজ অহা নাই লাইক অহা নাই মানে আমাৰ মাথা চাথা নষ্ট হৈ যায় তো অলপমান লাহে আহিব কাৰণ ডিম্পু দাহঁতে যেতিয়া প্ৰথমতে ভিডিঅ' দিছিল সিহঁতেও চাগে লাইক ভিউজ কম আহিছিল কাৰণ ইমান পটককৈ আৰু কোনে চিনি পাব মানুহে তো ভাল যেতিয়া কণ্টেণ্টবিলাক আমাৰ যেতিয়া ভাল হ'ব মেইনলি কণ্টেণ্টটো মানুহৰ লগত কথা নাই কণ্টেণ্ট যদি আপোনাৰ ভাল হয় আপোনাৰ ভিডিঅ' মানুহে চাবই কণ্টেণ্টটো মেইন যেনেকৈ এতিয়া বেলেগ যি কি নহওক ডিম্পু দা মেইন তো আমিও যদি আমি মানে কণ্টেণ্ট ভাল কৰিব লাগিব তেতিয়া কণ্টেণ্ট ভাল কৰিলে আমাৰ ভিডিঅ' চাব মানে নতুন ইউটিউবাৰবিলাকো কৈছোঁ ময়ো এটা নতুন ইউটিউবাৰ তো আমাৰ ভিডিঅ' চাব তো আমি কণ্টেণ্ট দিব লাগিব মানুহক তেতিয়াহে আমাৰ ভিডিঅ' মানুহে চাব আৰু মই ভাবোঁ ইমান লাইক ভিউজ মাথা মাৰি থাকিব নালাগে কাৰণ আপোনাৰ কণ্টেণ্ট যেতিয়া ভাল হ'ব অট'মেটিক লাইক ভিউজ ছাবস্ক্ৰাইবাৰ চব বাঢ়ি যাব কাৰণ আপুনি ইউটিউবত ভিডিঅ' বনাইছে দিছে আপোনাৰ অলপ সময় গৈছে কিন্তু আপোনাৰতো কোনো পইচা লগা নাই না ইমানকৈ যে আপুনি আজিৰ পৰা আৰম্ভ কৰিলে ভিডিঅ' আপলোড কৰা আজিয়ে পইচা পাব তো ডিম্পু দা হেতি হওক বা অসমৰ বহুত ইউটিউবাৰ আছে বহুত কষ্ট কৰি কিনে আগবাঢ়ি গৈছে অসমৰ বুলিয়ে নহয় যিমান ইউটিউবাৰ আছে যিমানখিনি ইউটিউবাৰ ছাকচেছ হৈছে তো সিহঁতে বহুত কষ্ট কৰিহে আজি মানে ছাকচেছ হৈছে তো আমিও কষ্ট কৰিব লাগিব